Nirmal Soikia is back. নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল নিৰ্মল শইকীয়া। আজি মানে একদম বেলেগতকৈ অলপ বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। যিহেতু মই দুদিনমান আগত দাদাৰ ঘৰলৈ গৈছিলোঁ আৰু দাদাৰ ঘৰত যোৱাৰ সময়ত সি মোক কৈছিলে যে 2 বছৰমান হৈ গ'ল হাঁহ খোৱা হোৱা নাই, তো তই এক কাম কৰ, হাঁহটো বিচাৰ ক'ৰবাত পালে মানে এদিন এটা ভালকৈ এসাঁজ খাওঁ। তো মই বহুত চেষ্টা কৰাৰ পিছত 2-3 দিনমান লাগিলে আৰু 2-3 দিন লগাৰ পিছত মই যিহেতু অৱশেষত হাঁহ দুটা পাই গ'লোঁ ফাইনেলি। যিহেতু গোটেইখিনি ভিডিঅ'ত আপোনালোকক দেখাম। যিহেতু আমাৰ লগত বহুত সৰু সৰু খৰি আছে, সেইকাৰণে ইয়াৰ পৰা সৰু সৰু খৰি কেইটামান ভৰাই লওঁ এই মোনাটোত। আৰু ফাইনেলি আমাৰ খৰি ভৰোৱা হৈ গ'ল, ইমানখিনি খৰি লৈ লৈছোঁ। মই এতিয়া বৰ্তমান গাটো ধুই লওঁ, গাটো ধুই পিনে আৰু যাব লাগে। গা ধুই ৰেডি হৈ গ'লো, মই এতিয়া টেনশ্যন নাই আৰু এইখন চাইকেলতে নিব লাগিব। এই দুইটাই হ'ল হাঁহ, আজি এই দুইটা দাদাৰ ঘৰত লৈ যাম। দুজনে ৰেডি হৈ গ'লো, এতিয়া একদম চাইকেলত এয়া বস্তু লৈ লৈছোঁ, হাঁহো লৈ লৈছোঁ, এইফালে কিবা লৈ লৈছোঁ। আমি যাবলৈ ওলালোঁ, এইফালে যদুক লৈ লৈছোঁ চাইকেলৰ সৈতে, মানে গোটেইখিনি তাতে ফিক্স, সিয়ে ড্ৰাইভাৰটো। আৰু এইফালে আকাশ আহি গৈছে, আকাশ মানে দাস। আৰু এইফালে বৰ্মন দা আহি গৈছে, লগত মই। আৰু বৰষুণটো এতিয়াই মানে দিবলৈ পাইছে, মই ক'ৰবাত যাবলৈ ওলালে বৰষুণটো দিয়ে, মানে উপায় নাই, যাবতো লাগিবই। আজি দাদাৰ লগত ফাৰ্ষ্ট টাইম ভিডিঅ' বনাম বুলি গৈ আছোঁ, ময়ো ওলাই আহিছোঁ, চবেই এইফালে আহি আছোঁ। বৰষুণটো বেছিকৈ দি আছে, বেছি দূৰ নাই, ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব। এইফালে যদু পাছফালে থাকি গ'ল, মই আগত থাকি গ'লোঁ, আৰু এইফালে মোৰ লগত আছে দাস। আৰু আগফালে মানে দুজনী ছোৱালী আহি আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। এই দুজনীক চাই আকৌ কেনেকুৱা লাজ কৰিছে একদম। ক'ৰ পৰা আহিলে? কি কৰিবলৈ? এই ধুনীয়া লাগিছে দেই। এইখন হৈছে বালিকা স্কুল, আৰু বালিকা স্কুলৰ সন্মুখৰ পৰাই যাব লাগে আমি। আগতে ইয়াতে চাইনবৰ্ড এখন আছিলে, এতিয়া যিহেতু নাই চাইনবৰ্ডখন, ইয়াৰ পৰা এতিয়া লাহে লাহে সোমাই যাব লাগিব। আৰু এইখনে হৈছে মনোজ ভাইৰ নাৰ্চাৰী, মানে দাদাৰ। এইফালে বিখ্যাত ইউটিউবাৰ মনোজ ভাই। ঐ কেনে? হা ভাল ভাল। কেনেকুৱা? তামাম ভাল একদম। ৰখি আছিলোঁ তহঁতৰ কাৰণে, ইমান দেৰি কৰিলোঁ। এইখন হৈছে মনোজ ভাইৰ বাইক FZS। এইখনে হৈছে মনোজ ভাইৰ কেবিন। কেবিনখন চাওক, ধুনীয়া একদম, ফুল পুলি দুটা সজাই থৈ দিছে। কি ফুলৰ পুলি নাজানো, আৰু এইফালে আকৌ বোলে চাৰ্ফৰ পানী বোলে, মই যিহেতু জানামতে মানে। আৰু এইখন হৈছে মনোজ ভাই নাৰ্চাৰী। এইজনী মোৰ নবৌ। নবৌ দেখাই দিয়া আকৌ এবাৰ চেহেৰাটো চাওঁ। আমাৰ এইফালে মনোজ ভাই এংগুল মিলাই আছে। ভাবি আছিলোঁ হাঁহ আৰু কোমোৰাৰ এটা খানা এটা খাম বুলি, কিন্তু এই মালটোক পোৱা নাছিলোঁ, মানে এই হাঁহটোক পোৱা নাছিলোঁ। ভাইটিক বহুত দিনৰ পৰা কৈ থৈছিলোঁ যে হাঁহ অলপ বিচাৰিবি, হাঁহ বিচাৰি বুলি। নাই পোৱা। তাৰপিছত অৱশেষত যোৱাকালি পালে। হাঁহটো কাটি বাচি মজাকে ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ধুনুৱে মোক চাই আছে, চোৱাচোন কেনেকৈ চাই আছে সি। ধুনু বৰষুণৰ ভৰসা নাই যে আকৌ ন। এটা যিহেতু গুচাই হৈ গ'ল, আৰু এইটো এতিয়া জ্বলাই লওঁ, জ্বলাই পিনি দেখাই আছোঁ। হাঁহটো পুৰি আছোঁ এতিয়া, গেছত পুৰিলে মানে অলপ ভাল হয়, মানে কোলা নহয় মাংসটো। হয় নেকি? নহ'লে অভিজ্ঞতা আছে আৰু তোমালোকৰ, জ্বলালে মানে কোলা হৈ যায়। অভিজ্ঞতা থকা মানুহ। হাঁহটো একদম তামাম তেলীয়া, দেখিছেনে আপোনালোকে? চাওক কি তেলীয়া মাল। এয়া মাংস কটা হৈ গ'ল, ইমানখিনিয়ে মাংস ওলালে, 3 কেজিমান হ'ব আৰু মাংস। এইফালে এটা লক্ষ্য কৰি আছোঁ মই, এখন ফাটিয়ে থাকিলে নেকি মোৰ মতে, গৰম কৰোঁতে তেল। কেৰাহী গৰম হৈ ফাটো হৈ গৈছে, সেইকাৰণে মই প্ৰথমতে গৰম তেলত জিৰাখিনি পাছতেই ফৰাচা, ডালচেনি আৰু তেজপাত 4 পেলাই দিছোঁ। কোমোৰা দিয়া হৈ গ'ল, আৰু লগত এতিয়া নৰসিংহ পাত দি দিলে অলপ
তাৰপিছত এতিয়া লাহেকে লৰাব লাগে। কেঁচা খৰিৰ কাৰণে ইমান অসুবিধা হৈছে নহয়, জুইখিনি এতিয়া লাহেকে জ্বলিছেহে মানে। ঢাকন খোল দিয়াহে, এয়া দেখক চাওক, মজা মজা বনাই আছে এইফালে নাৰায়ণদা। সোৱাদটো কিন্তু একদম মানে মজা ওলাইছে দেই। মোৰে ধুনু মোৰ লগত নাহে, মোৰ বাপৰ লগতহে আহে। চোৱাচোন কেনেকুৱা এয়া যায়ে বোলে, যায়ে বোলে। ধুনু কস্তুৰী চিনি নোপোৱা মানুহৰ কান্দা 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 আৰু কান্দা আৰু কান্দা, ভালকে চিঞৰি পিনি ডাইৰেক্ট কান্দা। কন্দুৱা মাজি ইয়াক, কন্দুৱাহে এৰিম। ৰাতিপুৱা 10টা বজাতে আহা, এতিয়ালৈকে মাংস হোৱাই নাই। চলা কাটোতে 2 ঘণ্টা লাগিলে, আকৌ বনাওঁতে 3 ঘণ্টা লাগিলে। কি মানে 5টা বাজি গ'ল, এতিয়ালৈকে আহাই নাই। মাংস অহালৈকে আৰু মানে অলপ টাইম লাগিব। ৱাও, গছজোপাত সৰুতে মধুৰি লাগিছে চোন। আৰু এইফালে সৰু ফুলৰ পুলি, জুইখিনি ভালকে নজ্বলিলে সেইকাৰণে ভিতৰলৈ লৈ যাবলগীয়া হ'ল গেছত বনাবলৈ কাৰণে। 15 মিনিটমান লাগিব। 15 মিনিট লাগিব। মাংস বনোৱাটো ইমান শ্ল' মানুহ, কি হ'ব এনেকুৱা হ'লে। কিন্তু চাওক কালাৰটো কিন্তু মজা দেই। আমাৰ যিহেতু গোটেইখিনি ৰেডি হৈ গ'ল, এয়া পাপৰ আছে আৰু লগত ভাত আছে, লগত মই আছো আৰু লগত এইফালে আছে আকৌ মাংস। এতিয়া আমি বৰ্তমান ভাতটো খাই লওঁ আৰু চাগে মিলি পিনে। মনোজ ভাই মানে ভালকে পিছা নাই, সেইকাৰণে দীঘল দীঘল বস্তু ওলাইছে। 15 minutes later. লাষ্ট পিচটো শেষ কৰি লওঁ, তাৰপিছত আৰু আমাৰ উঠা হৈ যাব। কিন্তু মাংস কৈছো নহয়, নেক্সট লেভেল আল্টিমেট। ফাইনেলি আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া মই হাতো ধুই পেলাই ধুনু ধুনু আৰু নবৰ হাঁহিটো কিন্তু বেষ্ট ধুনীয়া। আকৌ কৈ দিয়া আকৌ এবাৰ হাঁহিটো। খুৰা হাঁহি মাৰে কিন্তু তামাম ধুনীয়া। এইফালে মনোজ ভাই কোনোবা আনিছিলি নেকি? বেগ চেগ মই আনিছিলো এইটো। এনেকে বতৰখন চাওক কেনেকুৱা বেয়া কৰি আহিছে চাওক। নতুন চেনেল খুলিছে আৰু বনাই আছে ধামাকাকে মিহি মিহিকে। কথাও তেনেকুৱাই, আৰু যিমান পাৰে বনাই থাকিব লাগে, হোৱাই নোহোৱাই এদিন হ'লেও ভাল হ'বগে। ধন্যবাদ। যিমানখিনি মানে সি কৈছে মই সিমানখিনিতে সন্তুষ্ট হৈ গৈছো। যিহেতু মানে সি কিমান ক'ব, সিটো মোক সদায় কৈয়ে থাকে। অলপ শেষত আগবঢ়াই দিয়ে বোলে, সেইকাৰণে সি লগত আহি আছে। এইফালে মনোজ ভাই বৰ্মন, এইফালে দাস। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো, আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত এইফালে মনোজ ভাইক লগত লৈ পিনি কিবা এটা কৈ দে, শেষ কৰিব হৈছো আৰু মানে একদম এণ্ড কৰিব হৈছে। আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ৰ সৈতে। টিল দেন টাটা, বাই বাই।